ইমান সাউন্ড কি কম শুনাই নাযায় একেবাৰে ঠাণ্ডা নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি আমি ভিনিৰ লগত আহিছোঁ বঙাইগাঁও জিলাৰ বিখ্যাত বৰধৰালৈ। প্ৰথমে আপোনালোক ৰাস্তাটো এনেকুৱা দেখিবলৈ পাবা। বন্ধুসকল, বৰ্তমান আমি ওপৰলৈ গৈছোঁ। এইফালে চাপ লিখা আছে জলপ্ৰপাতৰ ওপৰলৈ যোৱা নিষেধ, কিন্তু আমি তথাপিও গৈছোঁ ওপৰলৈ। চাই থাকক আপোনালোকে, ভিউ থাকক না আপোনালোকে, ভিউ ওপৰৰ পৰা। বন্ধুসকল চাওক, ইয়াত দেখিবলৈ কিমান ধুনীয়া হৈ আছে। আমি ইয়াতে গা ধুম অলপ পিছত। চাওক শিলকেইটা বহুত পিছল। পানী চাওক না, পানী কি ঠাণ্ডা পানী। বন্ধুসকলে ওপৰলৈ যাবলৈ যোৱাৰ নামত বহুত পিছল শিলকেইটা। আমি আৰু বেলেগ ঠাইতে যাম। খালি আপোনালোকক কেনেকুৱা লাগিছে বৰধৰা কমেণ্ট কৰিব। চাওক বন্ধুসকল, এইবিলাক কিমান লেতেৰা কৰিছে। মদৰ বটল, বিয়াৰ কি খাইছে আৰু এনেকৈ পেলাই থৈছে ছাইডত। ইমান লেতেৰা কৰিছে বৰধৰাটো। আগতে কেনেকুৱা আছিল নাজানো, কিন্তু এতিয়া আমি দেখিবলৈ পোৱা মতে বহুত লেতেৰা হৈছে বৰধৰাটো। চাওক চাৰিওপিনে প্লাষ্টিকৰ বটল, বিয়াৰৰ বটলে পৰি আছে। লেতেৰা মানে বহুতেই বেছি লেতেৰা কৰিছে বন্ধুসকল, কি ক'ম আৰু। আপোনালোক যদি কোনোবাই বৰধৰাত আহে তেন্তে ইমান লেতেৰা নকৰিব। আপোনালোকে চাই থাকক, ভিউ চাওক আপোনালোকে, কি ধুনীয়া। যিমান ধুনীয়া বুলি ভাবিছে তাতকৈ বেছি ধুনীয়াকৈ। আৰু এইফালেদি ওপৰত উঠিব লাগে। লাহে 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 গৈ আছোঁ ধুনীয়াৰ মই ওপৰত। বন্ধুসকল এইফালে চাওক কিমান তলত। ইয়াৰ পৰা যদি পৰি যায় না, বাচাৰ কোনো অপশ্যনে নাই। এইফালে চাওক চাৰিওফালে লেতেৰা লেতেৰা। বৰধৰাটো যে ইমান লেতেৰা কৰিছে। আমি যিমান পাৰোঁ ওপৰত গৈ আছোঁ। আপোনালোকে অকণমান ধৈৰ্য সহকাৰে চাই থাকক। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰক, আৰু যদি চেনেলটো নতুন হৈছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰক। যিমান পাৰোঁ আমি ওপৰত উঠি আছোঁ। বহুত পিছল কিন্তু পাথৰকেইটা। চাওক এইফালে চাওক, আমি একেবাৰে ওপৰ ভাগলৈ গৈ আছোঁ। আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক। देखो ना, देखो ये क्या है, ये क्या है? ये तो जंप मारना पड़ेगा। ओह माय गॉड, थिंग फिसल गया तो गए काम से। 1 2 তো বন্ধুসকল, ইয়াতে পৰি আছে এটা চশমা, কালা চশমা। ওপৰত তো যেনেকৈ নহওক উঠিলোঁ, এতিয়া তলত নামিবলৈহে মজা লাগি আছে। কিমান পিছল। আৰে জিজাজি কিয় হৈ গয়া? हमको शॉट लग गया रे, शॉट लग गया। यहाँ पे बहुत दर्द कर रहा है। यहाँ पे लग गया। बहुत जोर से लगा क्या? हाँ, बहुत जोर से लगा। इधर भी लग गया। ये देखो देखो। বন্ধুসকল, আমি ইয়াতে গা ধুবলৈ বিচাৰিছিলোঁ, কিন্তু ইয়াত গা নুধুম, বহুত মানুহ আছে। তলত গৈ আমি গা ধুম। তলত গৈ গা ধোৱাৰ মজাটো বেলেগ, কিন্তু ওপৰৰ পৰা লেতেৰা কৰি থাকিব। এইটো জাগা গা ধোৱা এটা বহুত ধুনীয়া। বন্ধুসকল, গা ধুবৰ কাৰণে ৰেডি। আৰু দেখুৱালোঁ আপোনালোকক মোৰ
চেতেৰা বডিটো তো চাই থাকক আপোনালোকে আৰু মোৰ লগতে আপোনালোকে এনজয় কৰক য'ত বেছি গা ধুবলৈ ভাল তাতে মানুহ বেছি আছে সেইকাৰণে আমি বেয়া বেয়া জেগাবিলাকতে গা ধুম ইয়াতে গা ধুম ইয়াতে বহি অকণমান ঠাণ্ডা উপভোগ কৰিম এইফালে ভিনি আহিল গা ধুবলৈ ভিনিৰ পেটলা বডিটো লৈ চাওক এইফালে কি ঠাণ্ডা পানী গাইছ বোলে ভিনিও ৰেডি হৈ গ'ল গা ধুবৰ কাৰণে চব বন্ধুসকল এইফালে ভিনি গা ধুই আছে অলপ পিছতে ময়ো গা ধুই আছে আৰু এইফালে চবেই গা ধুবলৈ গৈ আছে একজন একজনকৈ চাই থাকক এইফালে এইফালে চাওঁ কেনে লাগিছে কেনে পানী কেনেকুৱা ঠাণ্ডা না একদম ফ্ৰেছ পানী এতিয়া পিন্ধি ল'লোঁ কালা কালাৰ চশমা আৰু ভিনিয়ে তলত গা ধুবলৈ মাতি আছে মই ভাবিছোঁ ওপৰত আৰু উঠিম নেকি একেবাৰে নিবলগীয়া আছে আমাৰ বেগকেইটা চাব গ'লে বেগকেইটা আমাৰ আৰু কালা কালাৰ চশমা পিন্ধি ল'লোঁ আৰু কালা কালাৰ চশমাত কেনেকুৱা লাগিছে চাওক আপোনালোকে ওলাই আহি আছে ভিনি এই বেগকেইটা নিবলৈ আৰু এইটো মোৰ চেণ্ডেলটো এইফালে আহি আছে ভিনি লাহে ধীৰে আহি আছে কাৰণ বহুত পিছল একবাৰ পাইছে নহয় ভৰিত কোনটো অকল বহুত ডাঙৰ এটা প্ৰব্লেম হৈ গ'ল মই দৌৰা দৌৰা কাপোৰ পিন্ধাতে মোৰ আণ্ডাৰ পেণ্টটো খোলাব পাহৰিলোঁ বন্ধুসকল এতিয়া কি পিন্ধি যাম ইমান চাউণ্ড কি কম শুনাই নাযায় একেবাৰে কেনেকুৱা লাগে খালি ঠাণ্ডা কেনেকুৱা পানী বঢ়িয়া না কিমান ঠাণ্ডা পানী আপোনালোকে যদি অহা নাই আপোনালোকে একবাৰ আহি যাওক যিসকল অহা নাই সেইসকলক কৈছে ঠাণ্ডা ঠাণ্ডা কুল কুল ঠাণ্ডা ঠাণ্ডা পানী ধুনীয়া ধুনীয়া ছোৱালীয়ে গা ধুই আছে মজাকৈ বয়ফ্ৰেণ্ডৰ লগত কথা পাতি আছে চাব ভালে আমাৰ বাইক দুটা ইয়াতে থৈ গৈছিলোঁ চ' দুয়োজনে এটা এটা বাইক লৈ আহিলোঁ ছিংগেল ছিংগেল যদি এটা বাইকত দুয়োজনে ডাবল আহিল হয় তো ভিডিঅ' বনোৱাত বহুত সুবিধা হ'ল হয় আৰু আপোনালোকক ৰাস্তাৰ ভিউবিলাক দেখাব পাৰিলোঁ হয় তো কি ক'ম গাইছ বাই বাই আজিলৈ এইখিনি নেক্সট ভিডিঅ'ত লগ পাম বাই বাই বৰজৰা আকৌ আহিম কৈ আহিম যাবৰ কাৰণে ৰেডি অলপৰ কাৰণে পৰা নাই পাথৰটোত চাওক দুটা বান্দৰ চাওক কিমান ধুনীয়াকৈ বহি আছে